এতিয়া আমি আহি পাইছোঁ ধেমাজিৰে ঘুগুহা দললৈ। পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া হয় ইয়াৰ পৰিৱেশটো, গছ গছনি বহুত আছে। এয়া পৰিৱেশ। ভিতৰলৈ গৈ আছোঁ এতিয়া। খুব ধুনীয়া পৰিৱেশ। ইয়াতো আছে ড্ৰেগনকেইটা, এইকেইটা। এতিয়া ভিতৰলৈ সোমাই গৈ কি আছে দেখুৱাম বাৰু লাহে লাহে। এতিয়া সোমাই আহিলে ভিতৰলৈ। খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, বহুত ভাল লাগিছে ইয়াতো। এয়া পুৰা নেচাৰেল আৰু পৰিৱেশ। এয়া বহুত ভাল লাগিছে যে ইয়াত আহি, পুৰা ঠাণ্ডা। পৰিৱেশ ধুনীয়া, ইমান ধুনীয়া ঠাণ্ডা পৰি গৈছে গাটো। ইয়াত আহি সঁচাই বহুত ভাল লাগিছে। খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। গৰম দিনত আহিলে সঁচাই বহুত ভাল লাগে ইয়াত। আহিব পাৰে আপোনালোকক ইচ্ছা কৰিলে। এয়া নটিছ ব'ৰ্ড। গছ গছনি ধুনীয়া ইয়াতে। ঘুগুহা দল। প্ৰাকৃতিক পৰিৱেশ। এয়া চৰাই চিৰিকটি ধুনীয়া ধুনীয়াকৈ মাতি আছে। হৈছে ৰজাদিনীয়া দল, বহুত পুৰণি দল। কোনে নিৰ্মাণ কৰিলে এইটো এতিয়ালৈ গম পোৱা নাই বুলি কৈছে, ভালদৰে ময়ো নাজানো। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, গছ গছনি বহুত, চৰাই চিৰিকটি আছে। ডাঙৰ মাছ থকা পুখুৰীটো আছিল। এইবিলাক হৈছে আগৰ দিনৰ ইটা, এয়া কেইজোপা হৈছে নাহৰ গছ, নাহৰৰ গুটি এইকেইটা, এইবোৰ।
পোৱা হৈছে ঘুগুহা গাঁও পঞ্চায়ত কাৰ্যালয় আৰু এইফালে কিবা কলেজ এখন থকা বুলি ক'লে অকণমান পৰিৱেশ গৈ আছোঁ। এয়া ইমান মানে ভাল লাগিছে পৰিৱেশটো সঁচাকৈ ক'ব নোৱাৰোঁ। আহিলে গম পাব আপোনালোকে বহুত ঠাণ্ডা হয় প্ৰাকৃতিক পৰিৱেশ। আমি যিটো গেলা গৰমত ফেনৰ তলত সোমাই আছোঁ তথাপি গাটো মানে ঠাণ্ডা নপৰে। তো ইয়াত আহি ইমান ভাল লাগিছে নহয়, গাটো ঠাণ্ডা পৰি গৈছে। গোটেই প্ৰাকৃতিক গছ গছনি ধুনীয়া সুন্দৰ আৰু এনেকুৱা পৰিৱেশত থাকিব পাৰিলে আৰু কি লাগে আমাক। এয়া